Hello guys, welcome to my YouTube channel. এইটো হৈছে বাৰাই নাৰ্সাৰী। এইটো আপোনাৰ আছে বঙাইগাঁও টু গোৱালপাৰা হাইৱেৰ ওচৰতে আছে। তো আপোনালোকে ইয়াতে আহি চাব পাৰে ইয়াতে কি আছে, আমি ভিতৰত যাই চাম। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ধৰণৰ ফুল আছে আপোনাৰ, ধৰকচোন গোলাপ ফুল আছে, এনে অন্যান্য বহুত ধৰণৰ ফুল আছে। আৰু আমাৰ এইবিলাকো পাব আমাৰ তাতে। হয়, এই যে গণেশ বাবা আমি নিজে বনাওঁ। আমাৰ প্লাষ্টিক না মাটিৰ? ফাইবাৰৰ ফাইবাৰ। ফাইবাৰৰ আপোনাৰ সোণাপুৰত কোম্পানী আছে আমাৰ, ইয়াত অৰ্ডাৰ দিলেও পাই যাব। এনে ইয়াৰ ৰেট কিমান বা হ'ব? এইটো 1.5 লাখ টকা। 1.5 লাখ টকা। আৰু ইপিনে আছে ডাইনাছৰ। ডাইনাছৰ এইটো একেই দাম। একেই দাম। একেই দাম। মানে কোনোবাই ল'ব খুজিলে ল'ব পাৰিব। এইটো কেতিয়াৰ পৰা ষ্টাৰ্ট কৰিছে? 1 তাৰিখৰ পৰা। 1 তাৰিখৰ পৰা। এইটো নাৰ্চাৰীটোৰ নাম কি? নাৰ্চাৰীটোৰ নাম হ'ল বাৰৈ নাৰ্চাৰী। বাৰৈ নাৰ্চাৰী। তো গাইজ ইপিনে আছে ষ্ট্ৰবেৰীৰ পুলি। এইবিলাক চব ষ্ট্ৰবেৰীৰ পুলি। এইবিলাক চব ষ্ট্ৰবেৰী। এয়া চব ষ্ট্ৰবেৰী 100 টকা কৰি চব এইবিলাক ষ্ট্ৰবেৰী। ইয়াত লাগিছে 2-এটা ষ্ট্ৰবেৰী লাগিছে। এইবিলাক চব ষ্ট্ৰবেৰী। এইবিলাক গোলাপৰ পুলি। এইবিলাক চাওক না গাইছ, কি বঢ়িয়া লাগিছে গোলাপবিলাক। 100 টকা কৰি, মাত্ৰ 100 টকা গাইছ। ধুনীয়া লাগিছে গোলাপৰ পুলিবিলাক। এয়া আছে এল'ভেৰা 20 টকা। এল'ভেৰা ইয়াত ধুনীয়া গোলাপ পুলি। এইবিলাক চব গোলাপৰ পুলি গাইছ, চব গোলাপৰ পুলি এইবিলাক। তো দাদাহঁতে পানী মাৰি আছে গছবোৰত। এয়া ডাইনাছৰ। এয়া বহুত ধৰণৰ ফুল গছ, বহুত ধৰণৰ গছ আছে। বহুত ধৰণৰ গছ পুলি আছে। বিক্ৰী হৈছে, কাষ্টমাৰে লৈছে। কাষ্টমাৰে লৈছে। এইটো কিমান কৰি হয় বা দাম? এইটো আপোনাৰ 100 টকা। 100 টকা। ভাল কোৱালিটি আহিছে। ইয়াতে কিবা সাৰ দিব লাগে নেকি? সাৰ চাৰ আমাৰ দেৱাই আছে বাছ। তাৰপিছত আপোনাৰ মাটিত বঢ়িয়াকৈ আকৌ অলপ সাৰ চাৰ দি ৰুলে হৈ যাব না? কিমান বছৰ লাগে? কিমান বছৰ? মোটামুটি ধৰকচোন আপোনাৰ কম সময়তে আহি যাব। 1 বছৰ? 1 বছৰত আহি যাব না? চাইফালে মজা লাগে। এটা পলাল, একজন পলাল, লাষ্ট কৰি পলাল। মজা লাগিছে। যদি ভিডিঅ'টো চাই ভাল লাগিছে আপোনালোকৰ গাইজ, তেতিয়াহ'লে লাইক কৰক, ছাবস্ক্ৰাইব কৰক, আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক গাইজ। তো আৰু লগ পাম নেক্সট ভিডিঅ'ত। তো আজিলৈ ইমানেই। ধন্যবাদ। জয় আই।